নমস্কাৰ। অসমীয়া জাতীয় জীৱনৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক জন্ম জয়ন্তীত গুৰুজনালৈ শ্ৰদ্ধা নিবেদন কৰি মোৰ এটি স্বৰচিত কবিতা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। ইয়াত অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা প্ৰাৰ্থনাৰে। মই ৰুমা হাজৰিকা। গুৰুজনা সাংস্কৃতিক, আধ্যাত্মিক তথা সম্প্ৰীতিৰ দোলেৰে বিবিধতাৰ সমন্বয় অসমীয়া জাতিক কটকটীয়া কৰি বান্ধিব বিচৰা যুগপুৰুষ গুৰু শংকৰদেৱক আমি কিমান অসমীয়াই বাৰু উপলব্ধি কৰোঁ তেওঁৰ প্ৰকৃত পুৰুষাৰ্থক। মাহ প্ৰসাদৰে উদযাপন কৰা বিভিন্ন পাৰ্বণ নাম প্ৰসংগৰে এয়া মাথো এক ধৰ্মীয় অনুসৰণেই নহয়, আধ্যাত্মিক ৰসেৰে সাহিত্যৰ জ্যোতি বিলাই এটা সবল জাতি গঢ়ি তোলাৰ তেৰাৰ প্ৰয়াসে সহৃদয়। অজ্ঞান অন্ধকাৰত পথভ্ৰষ্ট হোৱা জাতিক জ্ঞানৰ চাকিৰে বাট বুলাই নিয়া সেই মহান যুগপুৰুষ, নাজানো আজি তোমাৰ এই আহু পুৰুষাৰ্থক কিমান সম্ভৱ অনুসৰণত আমি, নে এক ধৰ্মীয় গোড়ামীত অভ্যস্ত আমি অনৰ্থক। ধন্যবাদ।